নমস্কাৰ, গুড ইভিনিং। আজি আমি অকণমান নাৰ্ভৰ বেমাৰৰ ওপৰত কথা পাতিম, মানে স্নায়ু ৰোগৰ ওপৰত কথা পাতিম। চাওক, আমি যদি আমাৰ গোটেই স্নায়ুতন্ত্ৰটোৰ কথা আমি অলপ ভাবোঁ, আমাৰ তাত মেইনলি তিনিটা বস্তু থাকে। এটা থাকে আমাৰ যিটো ব্ৰেইন, আমি যিটো মগজু বুলি কওঁ। এটা থাকে আমাৰ তাৰ পিছফালেৰে যিটো থাকে আমাৰ স্পাইনেল কৰ্ড, অৰ্থাৎ আমাৰ ৰাজহাড়। তাৰ পিছত আছে আমাৰ যিবিলাক নাৰ্ভ, আমাৰ ছাইডত ভৰিত হাতত এইবিলাক নাৰ্ভ কিছুমান ওলাই আহিছে, যাক আমি স্নায়ু বুলি কওঁ। চ' আমাৰ গোটেই যিটো স্নায়ুতন্ত্ৰ তাত তিনিটা বস্তু থাকে। এটা থাকে আপোনাৰ মগজুটো, আমাৰ মেৰুদণ্ড আৰু আমাৰ নাৰ্ভবিলাক, অৰ্থাৎ আমাৰ স্নায়ুবিলাক। আজি আমি মগজুৰ যিবিলাক ব্ৰেইনৰ বেমাৰৰ ওপৰত কথা নাপাতোঁ, যেনেকুৱা ষ্ট্ৰ'ক হয়, ব্ৰেইন টিউমাৰ হয়, বা আপোনাৰ পাৰ্কিনছনিজিম বুলি বেমাৰ আছে। আমি আজি স্পাইনেল কৰ্ডৰ যিবিলাক বেমাৰ আছে তাৰ ওপৰতো কথা নাপাতোঁ, যিবিলাক মানে ৰাজহাড়ৰ মেৰুদণ্ডৰ যিবিলাক বেমাৰ আছে। আজি আমি কথা পাতিম নাৰ্ভৰ ওপৰত, যাক আমি পেৰিফেৰেল নাৰ্ভছ বুলি কওঁ, আৰু তাৰ আমাৰ চাইণ্টিফিক নামটো হ'ল, মেডিকেল নামটো হ'ল নিউৰোপেথি, অৰ্থাৎ স্নায়ুৰ ৰোগ বা স্নায়ু দুৰ্বল হোৱা। চ' আজি আমাৰ টপিকটো হ'ল নিউৰোপেথি। চ' মই ডক্টৰ সন্দীপন শৰ্মা। আজি অকণমান আমি খুব ইজিলি কথা পাতিম, এনেকুৱা নহয় যে খুব আপোনালোকে বুজি নাপাব। মই সহজ ভাষাতে বুজাব চেষ্টা কৰিম, ইনফৰ্মেশ্যন দিম। এইটো ট্ৰিটমেণ্ট দিবৰ কাৰণে কৰা ভিডিঅ' নহয়, এইটো আপোনালোকক সজাগ কৰাৰ কাৰণে, যাতে আপুনি আপোনাৰ আৰ্লি ষ্টেজতে আপোনাৰ লক্ষণবোৰ আপুনি নিজে ধৰিব পাৰে, আৰু আপুনি এজন ডক্টৰৰ ওচৰত গৈ আপুনি সেইমতে পৰামৰ্শ ল'ব পাৰে। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। চ' আহক আমি নাৰ্ভ বুলি যদি কওঁ ন, নাৰ্ভৰ বেমাৰসমূহৰ লক্ষণবিলাক আমি জানিব লাগিব, তেতিয়াহে গম পাব যে নাৰ্ভৰ দুৰ্বল হৈছে, নাৰ্ভ কেনেকুৱা ধৰণৰ লক্ষণ পালে আপুনি গম পাব যে নাৰ্ভৰ বেমাৰ হৈ আছে। চাওক, প্ৰথম কথা, নাৰ্ভ আমাৰ দেহত মেইনলি দুই ধৰণৰ নাৰ্ভ থাকে। এটা থাকে আমাৰ যিটো কওঁ, আমাৰ যিবিলাক মাংসপেশীবিলাক কণ্ট্ৰল কৰে, যে মই ভাত খাব খুজিছোঁ, হাতখন বেকা কৰিছে, মই মূৰটো ফণিয়াব খুজিছোঁ, হাতখন কাম কৰিছে, মই খোজ কাঢ়িছোঁ, ভৰিখন কাম কৰিছে, যিটো আমাৰ চলাচলত সহায় কৰে, মানে আমাৰ মোচনত সহায় কৰে, মোচন বুলি যিটো কয়, আৰু সেইবিলাক নাৰ্ভক মটৰ নাৰ্ভছ বুলি কয়। তো সেনেকুৱা নাৰ্ভবিলাকতো কেতিয়াবা নাৰ্ভৰ বেমাৰ হ'ব পাৰে। আৰু কেতিয়াবা কি হ'ব পাৰে, আমাৰ যিবিলাক চেন্স লৈ আহে, আমাৰ যিবিলাক আমাৰ তৎটো, আমাৰ গৰম ঠাণ্ডা, বিন্ধিছে, দুখ পাইছোঁ, সেইবিলাক যিবিলাক লৈ আহে, যি চেন্সেশ্যনবিলাক লৈ আহে, চেন্সটো লৈ আহে, সেইবিলাক আমি চেন্সৰী নাৰ্ভছ বুলি কওঁ। চ' প্ৰমুখত দুটা ধৰণৰ নাৰ্ভছ থাকে। এটা থাকে চেন্সৰী নাৰ্ভছ, যিটো আমাৰ তৎবিলাক দিয়ে, আৰু এটা থাকে যাক আমি মুভমেণ্ট কৰে, সেইবিলাক মটৰ নাৰ্ভছ বুলি কয়। আৰু এটা নাৰ্ভছ আছে যিবিলাক আমাৰ ভিতৰৰ অংগ প্ৰত্যংগবিলাক, যিবিলাক লিভাৰ, কিডনী, হাৰ্ট, সেইবিলাকতো কণ্ট্ৰল কৰি থাকে। তো সেইবিলাক যিহেতু আমি নিজে কণ্ট্ৰল কৰিব নোৱাৰোঁ, সেইবিলাক অট'নমিক। চ' এইবিলাক অট'নমিক নাৰ্ভছ বুলি কয়। আপুনিতো নিজৰ লিভাৰটো কণ্ট্ৰল কৰিব নোৱাৰে, যে কিমানখিনি হজম কৰিব। আপুনি নিজৰ হাৰ্টবিটটো কণ্ট্ৰল কৰিব নোৱাৰে, কিমানখিনি আপুনি বিট কৰিব। সেইবিলাকতো নাৰ্ভ আছে, কিন্তু সেই নাৰ্ভটো আপুনি নিজৰ কণ্ট্ৰলত নাথাকে। সেইকাৰণে সেইবিলাক নাৰ্ভক কোৱা হৈছে অট'নমিক নাৰ্ভছ বুলি। সি স্বচালিত, নিজে কণ্ট্ৰল হয়, অট'নমিক। ঠিক আছে। তো সেই ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ লক্ষণবোৰো তিনি প্ৰকাৰৰ হ'ব পাৰে। কেনেকুৱা মই কৈছোঁ, যদি সেইবিলাক নাৰ্ভ আপোনাৰ দুৰ্বল হয়, যিবিলাকে আপোনাৰ মুভমেণ্ট কৰাত সহায় কৰে, অৰ্থাৎ মটৰ নাৰ্ভছবিলাক চলাচল কৰাত যদি যিবিলাকত সুবিধা কৰে, সেইবিলাক নাৰ্ভ যদি আপোনাৰ দুৰ্বল হয়, কেনেকুৱা হ'ব? আপোনাৰ হাতৰ পৰা বস্তু পৰি যাব, আপুনি এনেকৈ হাতখন দাঙি আপুনি ফণিয়াব নোৱাৰিব, খোজকাঢ়োতে অসুবিধা হ'ব, মাটিত বহাৰ পৰা উঠোতে প্ৰব্লেম হ'ব, চকীত বহাৰ পৰা উঠোতে প্ৰব্লেম হ'ব, বুজি পাইছে? বিচনাত আপুনি বাগৰ সলাওঁতে অকণমান প্ৰব্লেম হ'ব। হয়তো আপোনাৰ চেণ্ডেলযোৰ যে পিন্ধি থাকিব, ভৰিৰ পৰা সেইযোৰ খুলি যাব। তো এইটো খুব ইম্পৰ্টেণ্ট কথা, মানে আপোনাৰ জোৰটো কমি যাব যদি মটৰ নাৰ্ভবিলাক আপোনাৰ নাৰ্ভৰ বেমাৰ হয়। যদি দেখিছে যে নহয়, মোৰ সেইবিলাক ঠিকে আছে, কিন্তু মোৰ চেন্সবিলাক বেলেগ হৈছে, যেনে কিবা জ্বলা পোৰা কৰি আছে, বিন্ধা যেন লাগি আছে, যেন পোকে কিবা যেন খোজকাঢ়ি আছে, ঠাণ্ডা বস্তু দিলেও গৰম গৰম যেন লাগিছে, তৎ নোহোৱা যেন লাগিছে, তেতিয়া গম পাব যে আপোনাৰ মটৰ নাৰ্ভছবিলাক ঠিকে আছে। আপোনাৰ চেন্সৰী নাৰ্ভছবিলাক, আপোনাক যিবিলাক তৎটো দিয়ে, সেইবিলাক ভালকৈ কাম কৰিব পৰা নাই, উল্টা পুল্টা ধৰণে কাম কৰিছে। সি গৰম লাগিলে ঠাণ্ডা বুলি ক'ব, ঠাণ্ডা লাগিলে গৰম বুলি ক'ব, ভৰিত অথচ একো নাই, কিন্তু এনেকুৱা লাগিব যেন কোনোবা জ্বলা ঘূৰি দিছে, জ্বলা পোৰা কৰি আছে। কিয়? সি নিজৰ কামবিলাক কৰিব পৰা নাই। আৰু এটা আছে যিটো অট'নমিক নাৰ্ভছ বুলি ক'লোঁ, হাৰ্টক কণ্ট্ৰল কৰে। তেতিয়া কি হ'ব, আপোনাৰ মাজে মাজে হাৰ্টবিটটো বহুত ফাষ্ট হৈ যাব, কেতিয়া হাৰ্টবিটটো শ্ল' হৈ যাব। ঠিক আছে। তো কেতিয়াবা বহাৰ পৰা উঠি দিয়াৰ লগে লগে মূৰটো অকণমান বেয়া লাগিব, সেইবিলাকো নাৰ্ভৰ বেমাৰৰে লক্ষণ। বহুতে ভাবে যে অকল জ্বলা পোৰা বা জিনজিন কৰা, তৎ নোহোৱাটো নাৰ্ভৰ, এনেকুৱা নহয়। মই যিমানটা লক্ষণ ক'লোঁ, গতিকে এটা নাৰ্ভৰ বেমাৰৰ লক্ষণ হ'ব পাৰে। এতিয়া নাৰ্ভৰ বেমাৰবিলাকৰ কাৰণসমূহ কি কি, আমি কাৰণবিলাক জানিব লাগিব। তো চবতকৈ ইম্পৰ্টেণ্ট কাৰণটো হ'ল ডায়েবেটিছ। আমাৰ যদি যিমান পেচেণ্ট পাওঁ, মেইন আমি ডায়েবেটিছৰ কাৰণে পাওঁ।
নাম্বাৰ 2 থাইৰইড, যিটো আমি থাইৰইড কমি যোৱা, অৰ্থাৎ হাইপ'থাইৰইডিজিম বুলি কওঁ। 3 নম্বৰত আছে আপোনাৰ মদ্যপান। হয়, মদ্যপানৰ কাৰণে 20-30% মানুহৰ নাৰ্ভৰ বেমাৰ হোৱা দেখা যায়। তাৰপিছত আছে আপোনাৰ মেডিচিন। কিছুমান মেডিচিন যদি আপুনি ব্যৱহাৰ কৰি থাকে, যেনে কেনেকুৱা মেডিচিন, যেনেকুৱা ধৰক আপোনাৰ কেঞ্চাৰত দিয়া কিছুমান মেডিচিন, যাক কেম'থেৰাপিক ড্ৰাগছ বুলি কওঁ। তাৰ বাহিৰে আপোনাৰ এইটো যি আছিলে আপোনাৰ টিবিত দিয়া মেডিচিন, টিবিত যিবিলাক মেডিচিন ব্যৱহাৰ কৰে, সেইবিলাক মেডিচিন খোৱাৰ পিছতো আপোনাৰ নাৰ্ভৰ বেমাৰ হোৱা দেখা যায়। তাৰপিছত আপোনাৰ আছে কিছুমান ইনফেকশ্যন হ'লে, আপুনি আগতে জানে কুষ্ঠ ৰোগ এটা হৈছিলে, তাতো এনেকৈ এটা নাৰ্ভ বেয়া হৈ যায় কেতিয়াবা, আমি যাক লেপ্ৰচি বুলি কওঁ। তাৰ বাহিৰে কেতিয়াবা হেপাটাইটিছ বি, হেপাটাইটিছ চি, যদিও বা তেওঁলোক হেপাটাইটিছ সেইটো লিভাৰৰ ভাইৰাছ হয়, কিন্তু নাৰ্ভতো কেতিয়াবা ইফেক্ট কৰে। তাৰ বাহিৰে HIV যদি হয়, যিটো এইডছৰ বেমাৰৰ যিটো ভাইৰাছ যিটো কৰে, সেই ভাইৰাছটো আক্ৰমণ কৰিলেও কেতিয়াবা নাৰ্ভৰ বেমাৰ হ'ব পাৰে, নাৰ্ভতো কেতিয়াবা এটাক কৰে। তাৰ বাবে আপোনালোকে জানে হাৰ্পিছ বুলি বেমাৰ এটা, হাৰ্পিছ জোষ্টাৰ, এনেকৈ আপোনাৰ এটা জেগাত ৰঙা ৰঙা কিছুমান দাগ ওলায় আৰু খুব জ্বলা পোৰা আৰু বিষ হয়, সেইটো এটা নাৰ্ভৰ বেমাৰ হয়, সেইটো এটা ভাইৰাছৰ কাৰণে হয়। গতিকে ইনফেকশ্যনৰ কাৰণে নাৰ্ভৰ বেমাৰ হ'ব পাৰে। সদায় নাভাবিব যে আপোনাৰ ডায়েবেটিছৰ কাৰণে হৈছে বা আপোনাৰ কিবা ভিটামিনৰ অভাৱৰ কাৰণে হৈছে। আমি কাৰণবিলাক এই কাৰণে জানিব লাগে। ছাপ'জ আপোনাৰ ইনফেকশ্যনৰ কাৰণে হৈছে, আপুনি ইনফেকশ্যনটোৰ ট্ৰিটমেণ্ট কৰিব লাগিব। তাত আৰু বজাৰৰ পৰা নাৰ্ভৰ ঔষধ এটা কিনি আহি খাই থাকি, ছাপ্লিমেণ্ট এটা খাই থাকি লাভ নাই, নাৰ্ভৰ ইনজেকশ্যন লৈ লাভ নাই। সেইকাৰণে ভিডিঅ'টো বনোৱা হৈছে। আৰু মেক্সিমামে কি কৰে, নাৰ্ভৰ বেমাৰ হৈছে, হাত ভৰি জিন কৰিছে, বজাৰত যাই পেলাই এটা ভিটামিন কিনি লয়। আৰু যদি নাৰ্ভৰ বেমাৰটো যদি মদৰ কাৰণে হৈ আছে, নাৰ্ভৰ বেমাৰটো যদি থাইৰয়ডৰ কাৰণে হৈ আছে, নাৰ্ভৰ বেমাৰটো যদি ডায়েবেটিছৰ কাৰণে হৈছে, আপুনি ডায়েবেটিছটো ট্ৰিটমেণ্ট কৰিব লাগিব, থাইৰয়ডটো ট্ৰিটমেণ্ট কৰিব লাগিব, আপুনি মদ খোৱাটো বাদ দিব লাগিব। বা যদি ইনফেকশ্যনৰ কাৰণে আছে, ইনফেকশ্যনটোৰ চিকিৎসা ল'ব লাগিব। আপুনি হেপাটাইটিছ বিটো ভাল কৰিবলৈ, হেপাটাইটিছ চিটো ভাল কৰিব লাগিব। যদি আপোনাৰ কিছুমান ঔষধ খোৱাৰ কাৰণে হৈছে, সেই ঔষধটো ডক্টৰ তাতে গৈ চেঞ্জ কৰি আনিব লাগিব, যে চাৰিকেইটা ঔষধ খোৱাৰ পৰা মোৰ নাৰ্ভবিলাক দুৰ্বল হৈছে, আপুনি তাৰ অল্টাৰনেট কিবা এটা দি দিয়ক। গতিকে চব বস্তু তেনেকুৱা নহয় যে 100জন মানুহ আছে, 100জনৰে ভৰি হাত জ্বলা পোৰা কৰি আছে, চবকে ভিটামিন দি দিছোঁ, খাই থাক, কিমান খাই থাকা, তেনেকুৱা নহয়। আমি এনে কাৰণবিলাক জানিব লাগিব। আৰু এই ভিডিঅ'টোৰ উদ্দেশ্যটোৱে সেইটো, মানুহক এডুকেট কৰা। ঠিক আছে। তাৰপিছত আহিল আপোনাৰ আৰু এটা কাৰণ কি আছে, আপোনাৰ হেৰিডিটাৰী হ'ব পাৰে, কেতিয়াবা বংশগত ধৰণে আহিব পাৰে। কিছুমান হেৰিডিটাৰী বেমাৰ আছে, আমি চাৰ্কট মেৰি টুথ ডিজিজ বুলি কওঁ, এটা বেমাৰৰ নাম আৰু চাৰ্কট মেৰি টুথ। তো সেইটো বেমাৰতো কেতিয়াবা বহুত ৰেয়াৰ হয়, বহুত সাধাৰণভাৱে পোৱা নাযায়, তেতিয়াও নাৰ্ভৰ বেমাৰ হোৱা দেখা পায়। তাৰ বাহিৰে আপোনাৰ নাৰ্ভৰ বেমাৰ হয় কিছুমান ভিটামিনৰ অভাৱত, যেনে ভিটামিন B12, যাক আমি মিথাইল কোবালামিন বুলি কওঁ, তাৰ ভিটামিন B1, যিটো ফল মূলত খুব থাকে, তাৰ ভিটামিন B3, তাৰপিছত আপোনাৰ ভিটামিন E, এইবিলাকৰ অভাৱতো নাৰ্ভৰ বেমাৰ হোৱা দেখা যায়। তাৰ বাহিৰে আপোনাৰ কিছুমান ব্লাডৰ বেমাৰ আছে, আমি যাক কওঁ মাল্টিপল মায়েলমা বুলি। হয়, কেতিয়াবা নাৰ্ভৰ বেমাৰ লৈ আহে, আমি বহুত পৰীক্ষা কৰোঁ, ডায়েবেটিছ নাপাওঁ, থাইৰয়ড নাপাওঁ, ভিটামিনো হয়তো দি দিওঁ, তথাপিও ৰিকভাৰী নকৰে, তেতিয়া আমি অকণমান বেলেগ বেমাৰবিলাকৰ কথা ভাবিব লাগে, তেতিয়া হয়তো ব্লাডৰ টেষ্ট কৰিব লগা হৈ যায়। তো আমি সেনেকৈ ভাবিব লাগিব যে চব নাৰ্ভৰ বেমাৰ একে নহয়। গতিকে কেতিয়াবা মাল্টিপল মায়েলমা বুলি এটা বেমাৰ আছে, তাতো নাৰ্ভৰ বেমাৰ হয়, সেইটো এজন হিমাট'লজিষ্টে চাব, হয়তো কেতিয়াবা বোন মেৰো বায়'পচি কৰিব লগাও সেই বেমাৰটোত হয়। তাৰ বাহিৰে কিছুমান বেমাৰ আছে আপোনাৰ চাৰ্কইড'ছিছ বুলি কয়, কিছুমান ৰুমেটইড আৰ্থ্ৰাইটিছ, যিটো আমাৰ বাত বিষৰ বেমাৰ আছে, এছেলি বুলি বেমাৰ এটা আছে, সেইবিলাকতো আপোনাৰ নাৰ্ভৰ বেমাৰ হোৱা দেখা যায়। সেইকাৰণে এতিয়া এছেলিত যদি বেমাৰটো হৈ আছে, যিটো আমি ছিষ্টেমিক লুপাছ এৰিথ্ৰমেট'ছাছ বুলি কওঁ, এছেলি এটা বেমাৰ হয়, য'ত আমাৰ গাঁঠিৰ বিচি হয়, লগতে আমাৰ নাৰ্ভো ইনভল্ভ হ'ব পাৰে, নাৰ্ভৰ বেমাৰ হ'ব পাৰে। এতিয়া সেই বেমাৰটোক আমি ভাবিব লাগিব যে নাৰ্ভৰ বেমাৰ হৈছে, আমি সেইটো পৰীক্ষাটো কৰিম। আমি ANA বুলি এটা পৰীক্ষা কৰোঁ, পৰীক্ষা কৰি যদি পজিটিভ আহে, আমি এছেলিৰ ট্ৰিটমেণ্টটো কৰিব লাগিব, ভিটামিন দি লাভ নাই। সেই বস্তুটো আমি বুজিব লাগিব যে চব নাৰ্ভৰ মানে বেমাৰতে এটাই চিকিৎসা নহয় যে আমি এটা ভিটামিনৰ দৰৱ বা ভিটামিনৰ ইনজেকশ্যন এটা দি দিলোঁ, তেনেকৈ নহ'ব। তো এতিয়া হওক, আমি যেতিয়া সেনেকুৱা লক্ষণবিলাক লৈ পেলাই আমি এতিয়া কি কৰিম, আমি ডক্টৰ এজনৰ তাতে যাম, ডক্টৰ এজনৰ আমি পৰামৰ্শ ল'ম, নিজৰ ডক্টৰ। কাৰণ এনেকুৱা যদি চিমটমছ হয়, আপুনি বহি থকাটো উচিত নহয়, এজন ডক্টৰক আমি দেখুৱাটো উচিত। তেনেকুৱা কথা নহয় যে নিউৰ'লজিষ্টকে দেখাব লাগিব, মেডিচিনৰ ডক্টৰ, MBBS ডক্টৰ এজনক আমি দেখাব পাৰিম। আমি ডক্টৰ এজনক দেখাওক, আৰু তেওঁ নিজৰ অনুযায়ী আপোনাক কিছুমান পৰীক্ষা কৰিব দিব। মই যে কৈছিলোঁ যে ছুগাৰটো এটা কাৰণ হয়, তো ছুগাৰটো চাব দিব, থাইৰয়ডটো চাব দিব, আপুনি মদ খায় নেকি সুধিব, তাৰ বাহিৰে আপুনি কিবা মেডিচিন লৈ আছে নেকি, যিবিলাক মেডিচিন আপোনাৰ নাৰ্ভৰ বেমাৰ কৰিব পাৰে, সেইটোৰ কথা তেওঁ সুধিব। তাৰ বাহিৰে কিছুমান পৰীক্ষা কৰিব, যদি একো নাপায় তেতিয়া ইনফেকশ্যনবিলাক চাব, হেপাটাইটিছ B2 আছে নেকি চাব, হেপাটাইটিছ C আছে নেকি চাব। তো এনেকুৱাবিলাক তেওঁ টেষ্ট কৰাব ব্লাডত। তাৰ বাহিৰে তাৰপিছতো যদি নাপায়, তেওঁ ব্লাডৰ মই যে কৈছোঁ মাল্টিপল মায়েলমা, সেইটোৰ কাৰণে টেষ্ট কৰাব। তাৰ বাহিৰে নাৰ্ভবিলাক যে ভালকৈ কাম কৰি আছে, আমি এটা নাৰ্ভ কণ্ডাকশ্যন ভেল'চিটি বুলি এটা পৰীক্ষা কৰে। মানে কি নাৰ্ভ, স্নায়ু, কণ্ডাকশ্যন মানে সি কেনেকৈ বস্তুটো চলাচল কৰি আছে, আৰু ভেল'চিটি, তাৰ স্পীডটো কেনেকুৱা, গতিটো কেনেকুৱা, নাৰ্ভ কণ্ডাকশ্যন ভেল'চিটি, NCV বুলি কয়, সেইটো পৰীক্ষা কৰোৱা যায়। তো আল্টিমেটলি কিবা এটা ৰিজাল্ট আহিব, আৰু সেইমতে
ডক্টৰজনে ট্ৰিটমেণ্ট কৰিব। গতিকে এটা ট্ৰিটমেণ্ট নহয়, যদি দেখিছে যে ভিটামিনৰ অভাৱত হৈছে তেতিয়া ভিটামিন দিব লাগিব, ভিটামিন ইনজেকশ্যনো দিব লগা হ'ব পাৰে। যদি দেখে ডায়েবেটিছৰ কাৰণে হৈছে তেওঁ ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব, নহ'লে আপোনাৰ নাৰ্ভৰ বেমাৰটো কেতিয়াও নকমিব। যদি মদ খাই আছে মদটো বাদ দিব লাগিব, হয়তো থাইৰয়ড হ'লে থাইৰয়ডৰ ট্ৰিটমেণ্ট দিব লাগিব। সেনেকৈ তেওঁ ডক্টৰজনে আপোনাক সেইটো এডভাইচ দি দিব। চ' আপোনালোকে এনেকুৱা চিমটম পালে ডক্টৰৰ তাতে যাওক আৰু ডক্টৰৰ পৰামৰ্শ মতে পৰীক্ষাবিলাক আপুনি কৰক। এতিয়া কথাটো হ'ল যে আমি কেনেকৈ নাৰ্ভৰ বেমাৰবিলাক অকণমান বাধা দিব পাৰিম, আমি নিজে ভাল কৰি ৰাখিব পাৰিম। তো ৰিচাৰ্চে দেখাইছে যে যিবিলাকে সুষম আহাৰ খায়, য'ত ভাল পৰিমাণে ফল মূল আৰু শাক পাচলি থাকে মাছ মাংসৰ বাহিৰেও, তেতিয়া তেওঁলোকৰ ভিটামিনৰ অভাৱত কেতিয়াও ভুগিব লগা নহয়। তেতিয়া কি হয়, তেওঁলোকৰ ভিটামিনৰ অভাৱত হোৱা নাৰ্ভৰ বেমাৰটো হোৱাৰ চান্সটো বহুত বেছি কমি যায়। তাৰ বাহিৰে আপুনি সদায় পাৰিলে এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলে কি হয়, আপোনাৰ নাৰ্ভবিলাক স্নায়ুবিলাক খুব সতেজ হয়, তাৰ কামটো ভালকৈ কৰি থাকিব পৰা হৈ যায়। চ' এক্সাৰচাইজ ৰেগুলাৰ কৰিব লাগে। এক্সাৰচাইজ আপুনি শাৰীৰিক এক্সাৰচাইজ কৰিব লাগে আৰু মানসিক ব্যায়াম অৰ্থাৎ য়োগা বা মেডিটেশ্যন কৰাটো আপুনি অকণমান দৰকাৰ। তাৰ বাহিৰে কৈছে যে যিবিলাক মানুহ টোপনি ভালকৈ নামাৰে তেওঁলোকৰ নাৰ্ভবিলাক প্ৰব্লেম হোৱাটো বেছি কমন। যেনেকৈ আপুনি দুদিনমান যদি টোপনি নামাৰে আপোনাৰ হাত ভৰিবিলাক একদম তত নোহোৱা যেন লাগিব, ভাল নালাগিব, জ্বালা পোৰা কৰি থকা যেন লাগিব। তো টোপনি সদায় ভালকৈ মাৰিব লাগে। তাৰ বাহিৰে বেছি ষ্ট্ৰেছ ল'ব নালাগে। যিবিলাক মানুহে বেছি অশান্তি ষ্ট্ৰেছত থাকে তেওঁলোকৰ চাবচোন, টেনশ্যন থকা মানুহ, টেনশ্যন থাকিলে একদম বুকু চুকু ধপধপাই, মূৰ চুৰ গৰম লাগে, এইবিলাক টানা টানি লাগে, নাৰ্ভৰ বেমাৰৰ দৰে হাত ভৰি জিন জিন কঁপা আৰম্ভ হয়। তো টেনশ্যন বেছি ল'ব নালাগে, সদায় ৰিলেক্স হৈ থাকিব লাগে। তাৰ বাহিৰে আপোনাৰ যদি আপুনি মদ্যপান কৰে, মদ্যপান কৰাটো বাদ দিব লাগে। তাৰ বাহিৰে ডায়েবেটিছ থাকিলে ডায়েবেটিছৰ যিখিনি ডায়েট মেইনটেইন কৰিব লাগে আৰু ডক্টৰৰ পৰামৰ্শ মতে মেডিচিন লয়, ইনচুলিন লয়, এইটো ব্যৱহাৰ কৰিব লাগে। এনেকুৱা ভাবিব নালাগে যে মোৰ নাৰ্ভৰে প্ৰব্লেম আছে, মই দেখোন মানে ডায়েবেটিছৰ কাৰণে একো প্ৰব্লেম পোৱা নাই, মোৰ দেখোন পেচাব ঘন হোৱা নাই বা মই বেছিকৈ পিয়া নালাগে। নহয়, নাৰ্ভৰ বেমাৰটো এটা ডায়েবেটিছৰে লক্ষণ হ'ব পাৰে, আপোনাৰ বেলেগ একো লক্ষণ নাথাকিব পাৰে, অকল নাৰ্ভৰ বেমাৰটোৰ লক্ষণ থাকিব লাগে। তেতিয়া আপুনি গুৰুত্ব দিব লাগিব। বহুতে কি ভাবে মোক নাৰ্ভৰ বেমাৰৰ কিবা এটা চিকিৎসা দিয়ক, মোক ভিটামিন এটা দিয়ক, মোক ডায়েবেটিছটো মোক প্ৰব্লেম কৰা নাই, মোক ডায়েবেটিছৰ ট্ৰিটমেণ্ট দিব নালাগে, তেনেকুৱা নহয়। থাইৰয়ডৰ ট্ৰিটমেণ্ট লওক, থাইৰয়ডৰ কাৰণে যিবিলাক বস্তু খোৱাটো বেয়া সেইবিলাক নাখাব, সেইবিলাকৰ মই অলৰেডি ভিডিঅ' বনাই দিছোঁ, আগৰ ভিডিঅ'বিলাক আপুনি চাব পাৰিব। তো এইখিনি কথা আপোনালোকে ভালকৈ ফ'ল' কৰক আৰু আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকে হেল্প কৰিছে। গতিকে আৰু আপোনালোকে এতিয়া হয়তো সুধিব কিছুমানে যে মোৰ এনেকুৱা হাত ভৰি জিন জিন কৰি থাকে, মই কি কৰিম? সেইটো প্ৰশ্নৰ কোনো উত্তৰ নাই, কাৰণ আপোনাৰ মোৰ 100জনৰ কাৰণ বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ ডায়েবেটিছৰ কাৰণে, কাৰোবাৰ থাইৰয়ডৰ কাৰণে, কাৰোবাৰ মদৰ কাৰণে, কাৰোবাৰ ভিটামিনৰ কাৰণে, কাৰোবাৰ জেনেটিক হ'ব পাৰে, কাৰোবাৰ নাৰ্ভত কিবা ইঞ্জুৰি হোৱাৰ কাৰণে, ক'ৰবাত আঘাত পোৱাৰ কাৰণে হ'ব পাৰে ন, কাৰোবাৰ ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে। প্ৰতিজন মানুহ ট্ৰিটমেণ্ট বেলেগ বেলেগ হ'ব। তেনেকুৱা একো নাই যে আপুনি মোক সুধিব যে ছাৰ মোক এটা নাৰ্ভৰ মেডিচিন আপুনি লিখি দিয়ক, তেনেকুৱা কথা একো নাই। ডক্টৰৰ তাতে যাব লাগিব, লক্ষণবিলাক ডক্টৰক ভালকৈ ক'ব লাগিব, ডক্টৰে পৰীক্ষা পাতি কৰিব দিব আৰু ডক্টৰৰ এডভাইচটো শুনিব লাগিব। ধন্যবাদ, নমস্কাৰ।